মানে তাৰমানে চৰকাৰৰ ফালৰ পৰা সেইটো হৈ আছে, চৰকাৰৰ ফালৰ পৰা সেইটো হৈ আছে। ৰিণিকী ভূঞা ফচি যাব যে নহ'লে যদি এটা যদি সুৰুঙা আহে, ৰিণিকী ভূঞাটো বৰ বেয়াকৈ ফচি যাব তেতিয়া। যিটো যে ফেশ্বন শ্ব'ৰ যিটো যে হেৰি আছিলে সেইটোতো গোটেইটো ৰিণিকী ভূঞাই কৰিছিলে না। ফচিবও পাৰে যদি মানে তেওঁ যদি বোলে কয় শ্ব'টো পাতিছে সেইটো কাৰণে শ্ব'টো যে পাতিছে বেলেগ এইটো ইনচিডেণ্ট হোৱাৰ পিছতো যে শ্ব'টো হ'ল আৰু নাম দি কৰিছে আৰু ৰিণিকীয়ে যে মাত মাতিব লাগিছিলে সেইটো বস্তু মুঠতে জুবিন দাই ন্যায় নাপায় সেইটো বস্তু পুৰা গম পাই গ'লো। খেলটো বহুত ডেঞ্জাৰ খেলি আছে মানে সিদ্ধাৰ্থ ইয়াতে আছে কিন্তু সিদ্ধাৰ্থক লুকুৱাই থৈছে। সিদ্ধাৰ্থক কিয় তেতিয়াহ'লে হেৰি ক'লে যে শ্বিলঙৰ গাড়ী লৈ পেলাই শ্বিলঙলৈ গ'ল, তাৰপৰা এবাৰ ক'লে যে লঞ্চত সোমাই আছে, এবাৰ কৈছে আমুক, এবাৰ কৈছে তামুক, কিয় 10টা কথাত বিভিন্ন ধৰণৰ কথা বকি আছে যে যিখিনি মানুহ আছে সেই মানুহখিনিহে প্ৰকৃত কথাটো গম পায়। মানে তাত তোমাৰ কি হ'ল প্ৰথমতে ওচৰৰ মানুহে সিদ্ধাৰ্থক ঘৰত অহা দেখিলে, সিদ্ধাৰ্থক যেতিয়া ঘৰত অহা দেখিলে ওচৰৰ মানুহে মানে হুলস্থুল লগাই দিলে। যিখিনি মানুহ সিহঁতৰ ঘৰৰ ওচৰত থাকে মানে কালি কথা কালি দুপৰীয়া কথা যেতিয়া সিদ্ধাৰ্থ যেতিয়া ঘৰলৈ গৈছিলে আৰু নহয় সিদ্ধাৰ্থ নিজৰ ঘৰ ধীৰাণপাৰা নিজৰ ঘৰত যেতিয়া গ'ল যোৱাৰ পিছত ওচৰৰ মানুহে যিখিনি দোকান পোহাৰ যিখিনি আছে ওচৰৰ মানুহ যিখিনি ঘৰ আছে সিহঁতে চবটো নজৰ ৰাখি আছে ন এতিয়া। তো সিহঁতি মানে দেখা পালে যে সিদ্ধাৰ্থ অহা, সিদ্ধাৰ্থক 24 ঘণ্টা দেখিয়ে থাকে আৰু যিখিনি মানুহেতো চিনি পাবই সিদ্ধাৰ্থ তাকে আহিলেও। তাৰপিছতে যেতিয়া দেখা পোৱাৰ পিছত ইটোৰ মাজত সিটো হৈ গ'ল, সিটোৰ মাজত সিটো হৈ গ'ল, সিহঁতি গোটেইখিনি মানে 500 মান মানুহ গোট খালে দুপৰীয়া সময়ত। যেতিয়া 500 মান মানুহ যেতিয়া প্ৰথমত যেতিয়া গোট খালে তেতিয়ালৈকে একো নাই, একদম পুৰা মানে পুলিচ প্ৰশাসন তেনেকুৱা একো নাই। যেতিয়া যে চবেই যে একদম ফেচবুক হোৱাটছআপ যেতিয়া চবেই দিব লাগে যে সিদ্ধাৰ্থ ইয়াত আছে, সিদ্ধাৰ্থ ঘৰলৈ আহিলে, সিদ্ধাৰ্থ আমুকত আছে, কিন্তু মানুহক ডাইভাৰ্ট কৰি আছে কি সিদ্ধাৰ্থ এয়াৰপৰ্টত আছে, শ্যাম কানু মহন্ত এয়াৰপৰ্টৰ লঞ্চত আছে, তেনেকে বুলি মানুহক ডাইভাৰ্ট কৰি আছে। কিন্তু অলৰেডি সিদ্ধাৰ্থ আছিলে ঘৰত। সেইখিনিতো এতিয়াতো উলিয়াব লাগে। এতিয়া মিডিয়াকো ডাইভাৰ্ট কৰি আছে, মিডিয়াকো লাষ্টত বাৰু গম পালে কিন্তু মিডিয়া ফলা নাই কথাটো এতিয়ালৈকে। এতিয়া কি কাৰণে ফলা নাই মই বস্তুটো মই গম পোৱা নাই। তাৰপিছতে তোমাৰ কি হ'ল যেতিয়া যে চবেই গম পালে, চবেই গম পোৱাৰ পিছত 500 মানুহ 400-500 মানুহৰ পৰা তাত 10,000লৈকে মানুহ হৈ গ'ল। মানুহ হৈ যোৱাৰ পিছত যেতিয়া তোমাৰ CBI দলটো যে গ'ল যে CID দলটো, CID গ'ল, SIT গ'ল, যেতিয়া পুলিচ গ'ল সন্ধিয়া লগা তোমাৰ 4টা-5টা মান বজাৰ কথা। তেতিয়া কি হ'ল যেতিয়া যে তোমাৰ ভিতৰতো ঘৰৰ ভিতৰতো মানুহ সোমাই গ'ল, গেট খুলি পেলাই গেট হেৰি কৰি পেলাই মানুহ যিখিনি সোমাই গ'ল সিহঁতি পুৰা দেখিছে সিদ্ধাৰ্থক একদম মানুহে পুলিচবিলাকে একদম ঘেৰি কোনো চিনিব নোৱাৰাকে লগালগ গাড়ীত সোমাই দিছে তাত। মানে কোনো মানে জানিবই দিয়া নাই যে ইয়াত মানে সিদ্ধাৰ্থ আছে বুলি, সিদ্ধাৰ্থ যে ইয়াত আহিছে, সিদ্ধাৰ্থ ইয়াত আছে বুলি পুলিচে এইটো বস্তু পুৰা ডাইভাৰ্ট কৰিছে মানুহক মানে পুৰা একদম হেৰি কৰিছে ইয়াত নাই। কিন্তু সেইখিনি মানুহটো দেখাই পাই গ'ল অলৰেডি যেতিয়া যে গাড়ীৰ ভিতৰত সিদ্ধাৰ্থক মনে যে বহুৱাইছে আৰু যেতিয়া আনিছে চবে সিদ্ধাৰ্থক গোল কৰি পেলাই আনিছে মানে পুলিচখিনিয়ে গোল কৰি আনিছে। প্লাছ সেই গোল কৰাৰ উপৰিও চাইডে গোটেই পুলিচ আছে মানে সিহঁতৰ মানে জানিবই নাই দিয়া যে কি হৈ আছে মানে পুৰা সিদ্ধাৰ্থ গাড়ীৰ ভিতৰত আহিছে। তেতিয়া কি হ'ল তোমাৰ মানুহৰ হাতত 10 টকীয়া পানী বটল দুটা আছিলে, সেই দুটাই সিহঁতি তাৰ গালে মাৰি দিলে। তাৰ গালে মাৰি দিয়াৰ পিছত পুলিচে এইটো চান্স পাই গ'ল। সেই চান্সত পুলিচে পুৰা লাঠি চলনা কৰিলে। কৰাৰ পিছত যেতিয়া যে সিদ্ধাৰ্থৰ গাড়ীখন যেতিয়া ওলাই আহিলে চবেইটো দেখিলে সিদ্ধাৰ্থ আছে, তেতিয়া SIT গাড়ীলে শিলগুটি মাৰিলে। সেই শিলগুটি মৰাৰ পিছত যিখিনি মানুহে যে সিদ্ধাৰ্থৰ ভিডিঅ' কৰিছিলে যে সেই ভিডিঅ'খিনি এতিয়া চবকে যে মাৰিছে ঘৰৰ ভিতৰত সোমাই যে মাৰিছে বিচাৰি মাৰিছে সেইটো কাৰণেহে সেই ভিডিঅ'খিনি সিদ্ধাৰ্থ আছে সেই ভিডিঅ'খিনি ডিলিট কৰিব লাগে। সেইটো কাৰণেতো তোমাৰ দেখিছা নাই ভিডিঅ'বিলাক মানুহক ঘৰত সোমাই উলিয়াই সেইবিলাক দেখিছো মই একো ধৰিব পৰা নাই কি হৈ আছে কাৰবাৰটো কি তাৰমানে এইটো কি কাৰবাৰ চলি আছে। সিদ্ধাৰ্থ যে আছে যে সিদ্ধাৰ্থ আহিলে আনকি তুমি সিদ্ধাৰ্থক মানে হেৰি দিয়া প্ৰটেকশ্যনটো মানে তাৰমানে চৰকাৰৰ ফালৰ পৰা সেইটো হৈ আছে, চৰকাৰৰ ফালৰ পৰা এইটো হৈ আছে। ৰিণিকী ভূঞা ফচি যাব যে নহ'লে যদি এটা সুৰুঙা আহে, ৰিণিকী ভূঞাটো বৰ বেয়াকৈ ফচি যাব তেতিয়া। কাৰণ যিটো যে ফেশ্বন শ্ব'ৰ যিটো যে হেৰি আছিলে সেইটোতো গোটেইটো ৰিণিকী ভূঞাই কৰিছিলে না। সেই গোটেইটো ৰিণিকী ভূঞাই কৰিছিলে, গোটেই ৰিণিকী ভূঞা কাপোৰহে আছিলে, গোটেই ৰিণিকী ভূঞাৰ হেৰিহে কৰিছিলে।